কেৰা তই কেৰা মই কেৰা ইও একদমৰ ময়ো একদমৰ কাম Uga Rikshi. Hi guys, welcome to my YouTube channel. Morain eta video loi aশা কৰিছো আপোনালোকৰ সবৰ খবৰ ভালে আজি হৈছে উৰুকা আজি আর ভিডিওটো বম ধামাকা ভিডিও হ'বলৈ যায় আছে এতিয়া মই যাম গাইস বাজাৰ মনাসনা পুৰা লৈ আছো একদম বাজাৰ দেখিব লাগে আপোনালোকক আৰু মই অলপমান বাজাৰ সাজাৰ কৰি আনো আৰু মই আপোনালোকক কৈছিল মাগৰ একটাৰ একদম ধামাকা ভিডিও হ'ব গাইস আজিও হ'ব আৰু কালিও এটা হ'ব কালৰ মানে আমাৰ ওভাৰ প্ৰসেছন হ'ব কালি সব বিভিন্ন জাতি হ'ব জনগোষ্ঠী হ'ব আৰু কোনবা মন্ত্ৰী কথা তো ফাইনেল এগুন্ডাৰ প্ৰসেছন হ'ব কালি ভিডিওটো ৰেলি হ'ব বঢ়িয়া কথা মাকা ভিডিও হ'ব কালি আপোনালোকে চাব কালিৰ ভিডিওটো ফুল এণ্টাৰটেইনমেণ্ট ভিডিও হ'ব আপোনালোকে বল যাব আৰু আজি আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা জনালো আজি এতিয়া বাজাৰ কৰিব লাগে আপোনালোকে ইতিমধ্যে খালাকে বাৰু ভিডিওটো চল ল'ব লাগে বাহিৰ খাব আৰম্ভ কৰিছে উৰুকাটো খালাকে বাহিৰ আৰম্ভ কৰিব হৈছে আৰু মই কালিৰ ভিডিওটো আৰম্ভ কৰিব হৈছে দিয়ক আপোনালোকে যদি চালাকে কালিটো ভিডিও আৰু কালি আপলোড দিম এগুন্ডাৰি এতিয়া বলক বাজাৰত দেখি যাই থাকো কি বস্তু ওলছে কি ডিমাণ্ড ডাঙৰ মাছ ওলছে কি পাঠা ছাগাল ব্ৰইলাৰ এই কি হাঁহ আছে যি ওলছে আপোনালোক বঢ়িয়াকৈ দেখি দিম এতিয়া চাই থাকক বলক যাওঁ বাজাৰত লাগ পাম আমাৰতো পাঠা কাটাত লাগি দিলাক পুৰা পাঠা চাঠা পুৰা কাটি আছে আজি দে এই বাজাৰত যাওঁ মাৰ এই মাছ চাছ খুৱাব আনি আছো মানুহ এতিয়া বাজাৰত যাই থাকিব লাগে দুবাগে বাজাৰ ইবেগো বাজাৰ কোম্পানী দিখিনো বাজাৰ এতিয়া দুবাগে যাম আজি চাই থাকক আপোনালোকে গাইছে শিলগখনি মন্দিৰ আহি পালো ৰ'ব এইটো বঢ়িয়া লগা কৰি দিছি দিয়ক এতিয়াৰ বাজাৰত দেখি যাই থাকিব লওক আহি পাই গ'লো বাজাৰ এইখনেই হ'ল আমাৰ বাজাৰ এতিয়া আগে বাজাৰ কৰাৰ আগে এতিয়া মাছ চাব যাম বলক তাৰপিছতহে বাজাৰ কৰোঁ মাছ মাংস কি ওলছি বঢ়িয়াকৈ দেখি দিম আপোনালোকক এতিয়া যাব লাগে গাইছ চাই থাকক Uga Rikshi. তো গাইস মাছ চাছ বঢ়িয়াকৈ আপোনালোকক দেখাই দিলোঁ এতিয়া পাঠা চাঠা দেখিব লাগে পাঠা হাঁহ ব্ৰইলাৰ চব দেখিব লাগে নে এতিয়া আপোনালোকে ব্ৰইলাৰ চইলাৰ দেখাম বলক মাছ চাছ লৈ কিনে চব দেখি কিনে আমাৰ ঘৰৰ বাজাৰটো কৰি লওক ব্ৰইলাৰ চইলাৰ গোটাখিনি আছে পুৰা এতিয়া পাঠা চাব পুৰা পাঠা চাঠা অমলে থৈ দিছে গাইস গোটাখিনি দেখি দিলোঁ এতিয়া আমি আৰু চব্জি বজাৰ কৰিব লাগে চব্জি বজাৰখিনি কৰি লওক দিয়ক ঐ মা বাদ বেছি আনিছে লাষ্ট আছো দাৰ চব্জি তব্জি লৈ ল'লোঁ এতিয়া আৰু ঘৰত দেখি যাই থাকোঁ আৰু কিবা মাছ চাছ ব্ৰইলাৰ চইলাৰ কিনিব লাগিব এতিয়া এখিনি লৈ ইয়াৰ ঘৰত দেখি যাই থাকোঁ বলক তো গাইছ চব্জিৰ বজাৰ লৈ আহি পালোঁ ঘৰ এতিয়া বাকী বঢ়িয়াকৈ গোটেইখিনি বজাৰ মই কৰিয়ে ল'লোঁ এতিয়া মাছ মাংসৰ বজাৰখিনি আছে আৰু দেউতাই বোধহয় মাছ আৰু পাঠাৰ মাংসটো দেউতাই কিনিব আৰু ব্ৰইলাৰটো ময়ে আনিম 3.5 কেজি মানৰ 4 কেজি মানৰ এটা ব্ৰইলাৰ লৈ আহি ময়ে আনিম আপোনালোকক বঢ়িয়াকৈ দেখি দিম এতিয়া আপোনালোকে ভ্লগটো পূৰা কণ্টিনিউ কৰি চাই থাকক দিয়ক তো গাইছ এতিয়া কোম্পানীৰ চকু গাইছোঁ ৰ'ব মানে ব্ৰইলাৰ নিব আহিছোঁ মোৰ লগত এটা সৰু চলি আছে এতিয়া বঢ়িয়াকৈ ব্ৰইলাৰটো লৈ লওঁ ৰ'ব এতে গাইছ ব্ৰইলাৰ চইলাৰ লৈ হ'লোঁ এতিয়া গলিত ব্ৰইলাৰটো থৈ দাং চাব নেকি আমাৰ ৰাখক নাম ব্ৰইলাৰটোৰ আজি এইটোৱেই হ'ল মাটি দে ব্ৰইলাৰটো গাইছ 150 টকাকৈ কিলো আনিলোঁ 3 কেজি কিবা 300 গ্ৰাম নাকি আছে এতিয়া ৰাতি খাব লাগিব এতিয়া পাঠা আনিব আছোঁ হাঁহ আনিব আছোঁ মাছ আনিব আছোঁ বঢ়িয়াকৈ আপোনালোকে চাই থাকক আৰু আমাৰ ৰাতি কি হয় আমাৰ ঘৰত কি মাংস হয় গোটাখিনি আপোনালোক বঢ়িয়াকৈ দেখি দিম ব্ৰইলাৰৰ পৰা পাঠাৰ পায় মাছৰ পায় কি মাছ আপোনালোক বঢ়িয়াকৈ দেখি দিম চাই থাকক কেৱল ভিডিঅ'টো আজি এইটো ভিডিঅ' একদম ৰাতি দিনত গ'লে কৰি থাকিম দিয়ক কালি পুৱাক গ'লে কৰি থাকিব বাৰু একদম নন ষ্টপ বুম ধামাকা ভিডিঅ' হ'ব আমি ৰাতি কি কৰিম আমি গাঁৱত চলি মানে আজি ভেলা ঘৰ চৰ ক'ত কি জুই লগাম ক'ব নিশ্চয় আৰু যেতিয়া চাই থাকক আপোনালোকে এতিয়া এইখিনি দেখাম দিনত আৰু বেছি দেখি নাথাকোঁ দিয়ক তো গাছ ঘূৰি আহিলোঁ আৰু বেছি আৰু ভিডিঅ' চিডিঅ' কৰি থকা নাই সকলো আৰু মাংসই কাটি আছে কি দেখে আমাৰ সেইকাৰণে ৰাতি ভিডিঅ'টো ভালকৈ কৰিব লাগিব মানুহে আৰু ৰাতি আৰু ঘূৰি থাকিব লাগিব ভেলা ঘৰে চেলা ঘৰে থাকিব লাগিব ধামাকা ভিডিঅ' হ'ব যায় আছে কণ্টিনিউ কৰি থাকক আপোনালোকে এতিয়া ডিপ্ৰে হ'ল এতিয়া ভাতটোৱে খাওঁ ডিপ্ৰে ভাতৰ লগত মোৰ ঘুগনি আৰু এতিয়া বিন ভাজা আছে ভাতটো বঢ়িয়াকৈ খাই লওঁ আৰু মাংস আনিব লাগিব পাঠাৰ মাংসটো মই আনিব যাবলৈ মানে দেউতা নেগাল এতিয়া আপোনালোকে কণ্টিনিউ কৰি থাকক তো গাইছ ভাত চাত খোৱা হৈ গ'ল আৰু মাংসটো লৈ লোৱাৰ বেছি দেখি থকা নাই আপোনালোকক এতিয়া অলপ আজি উৰুকা বেলি এহেঁতৰ লগত অলপ
ক্ৰিকেটে খেলাক দিয়ক উৰুকা বুলি অলপ তামচা কৰোঁ এতিয়া আপোনালোকক আৰু গধূলা লাগ পাম দিয়ক এতিয়া পালোৱে লাগ গাছ গধূলিবেলা হৈ গেল উৰুকা ধামাকা স্পেচিয়েল কেনাই খাব লাগিব আৰু চবৰে ঘৰে ঘৰে গান চান আৰু বাজি আছে আমাৰো ভাত চাত ৰান্ধাত ৰেডি হৈ গেল চাব নেকি ঘৰত কি ৰান্ধি আছে বলক চাহ আছোঁ দেখোন বলক এইটো আমাৰ পাকঘৰ মায়ে কাৰোবাৰ লগত কথা পাতি আছে বেগে আমাৰ মাছ চাছ ভাজা হৈছে বেগে খাদ্য ৰান্ধি আছে আৰু আমাৰ দেউতাই বেগে কিবা বনাই আছে এখন মাংস বনাব নেকি এতিয়া গেছত বনাই আছে বোধহয় এতিয়া গেছত এতিয়া কি বনাইছে দেউতাই হা খাবিনে এতিয়া কিবা বনাইছে দেখাম বলক এতিয়া পকৰি বনোৱা আছে পকৰি Hey guys, পকৰি খা মই খাইছোঁ খাই লওঁ এখন হ'ল গাছ পাঠাৰ মাংস এখন দেউতাই বনাব সেই খেচৰাটো এনা কৈছি মানে দেউতাহঁতে পকৰি বনাই আছিল এতিয়া মই লাৰি দিম ৰ'ব মানে ক'ৰবাত গেল এতিয়া পাঠাৰখন দেউতা বনাব এতিয়া গোটেইখিনি জোগাল কৰি থৈ দিছে বাকী মছলা চছলা অনা নাই আৰু মাংসখন মায়ে তাতে বনাব মাছ চাছটো বনাই আছে মাছ গাছ আমি আনিছোঁ ভৌকা কমন কাঠ ৰৌ এই তিনিটা মাছে আনিছোঁ 1 কেজি এতিয়া বঢ়িয়াকৈ আপোনালোকে এতিয়া লাষ্টত আৰু মই আৰু কি খাই থাকিম আৰু মাংস সুধা ব্ৰইলাৰ দিয়ে মই খাম দিয়ক পাঠা চাঠাৰ নাখাওঁ ভাল নাপাওঁ ব্ৰইলাৰটো অলপ খাব লাগিব কালি যিহেতু মঙলবাৰে আজি অলপ ভালকৈ খাব লাগিব এতিয়া আৰু ঘূৰিব যাওঁ অলপ ফুৰি আহোঁ এতিয়া ক'ৰবাত ভেলা ভৰে চেলা ভৰে যাই থাকোঁ আৰু এতিয়া আৰু ঘৰত একলাই হৈ থাকিব চলি থাকিব এতিয়া ৰান্ধি থাকক এতিয়া মই আৰু যাই থাকোঁ বলক এতিয়া বাহিৰত যাই লাভ পাম এতিয়া ঘৰৰ ভিতৰতে ভিডিঅ' চিডিঅ' কৰি থাকিব নালাগে বাহিৰত যাই অলপ ধামাকা চামাকা কৰি দিয়ক আপোনালোকক অলপ যাই থাকোঁ তো গাছ এতিয়া নে অলপ আমি ফুৰিব আহিছোঁ ৰ'ব নাই অলপ উৎপাত চুৎপাত কৰোঁ এতিয়া আৰু এই কাৰোবাৰ লগত কথা পাতি আছে তিৰি আন চলি গাইছে একদম মইনামতি চলি আৰু কি ক'ম এতিয়া মাংস চাংস বোলে দুগুৰি খাইলে খাই কাৰোবাৰ লগত কথা পাতি আছে দিয়ক আৰু সিহে খাইছে আমি মাংস খায়ে বনাই গাইছে তইহে মাংস খাইছা দে এই ক'ব নালাগে ফোনত আগলা এতিয়া ইয়াতে পুজি চুজি আছে ৰ'ব এইগিলা দেখা নাপায় নিয়াৰৰ কুঁৱলীত ধৰি এইগিলা তাতে ভেলা ঘৰ আছে তাতে এতিয়া থাকিব লাগিব বঢ়িয়াকৈ আজি ৰাতি আৰু ঘূৰি থাকিম এতিয়া ঘৰত যাম ভাত চাত খাম মাংস চাংস বঢ়িয়াকৈ এতিয়া 9টামান বাজিল এনে অলপ ঘূৰি থাকিলোঁ বেছি ভিডিঅ' চিডিঅ' কৰি থকা নাই দিয়ক আৰু কি আৰু ভিডিঅ' কৰিম এতিয়া ৰাতিহে মেইন ভিডিঅ'গিলা হ'ব ভেলা ঘৰত যাব লাগিব বঢ়িয়া গাইছ এতিয়া এনে অলপ আমি এনে উৎপাত কৰি আছোঁ ৰ'ব তিৰি এইটো তিৰি গাইছ তিৰি ই আজি বোলে দগৰি মাংস খাব কি কওঁ কেৰা তই কেৰা মই কেৰা ইও একদমৰ ময়ো একদমৰ কাম ইও একদমৰ মই একদমৰ কাম কি খাবি দগৰি খাবলৈ গাইছ এগিলা চলি আৰু খানা বনাই আজি খাব বোধ আমি খাই থাকো এই জানেই মানুহগিলা চাই থাকে গম পা তো গাছ ঘূৰি ঘৰত আহি পালোঁ বহুত একদম তামচা চামচা কৰিলোঁ এনাই আৰু মাংস চাংসৰ কাৰণে আৰু লগত চলিকেইটাৰ লগত আৰু তামচা নকৰে আৰু কাৰ লগত কৰিব এতিয়া ঘৰ আহিলোঁ এতিয়া 10টা চাৰে 10টামান বাজিল এতিয়া আৰু ভাতটো খাই লওঁ বঢ়িয়াকৈ ভাত খাই আৰু যাব লাগিব আৰু ঘূৰিবই লাগিব আজি আৰু কি কৰিম আজি আৰু ঘূৰি থাকিম আপোনালোকে বঢ়িয়াকৈ চাই থাকিব আৰু আজি ঘুমটি মাৰা নহ'ব দিয়ক গাছ একেদিন মানে আৰু কালিৰ পৰা আমি আৰু দোকান দিম কালি আৰু ভেলা বুজি পুবা নাযাওঁ আৰু আমি 4-5টামান দোকানেই দিম 4-5টা বজাৰ মানৰ পাই আৰু 1 তাৰিখ 2 তাৰিখেও দোকানে থাকিব একেদিনে ভালকৈ ঘুমা নহ'ব আৰু বহুত কষ্ট হ'ব একেদিন ভ্লগ এটা আপোনালোকে এবাৰ চাব গাইছ আৰু আমাৰ বহুত কষ্ট হ'ব না আপোনালোকে এবাৰ ভ্লগ এটা চাই থাকিব এতিয়া ভাতটো খাওঁ মায়ে মানে ভাত দিছে আপোনালোকক কি কৰা আনিছে আপোনালোকক মই বঢ়িয়াকৈ এতিয়া দেখি দিম বলক এতিয়া চাই থাকক ভাতটো খানে হ'ল গাইছ মোৰ কাহি এতিয়া এইগিলা তৰকাৰী খাদ্য চাদ্য আছে এতিয়া মাছ একদম পাঠা আছে ব্ৰইলাৰ আছে এইবোৰ খাই আছে দেখছি এই খাই ল'ম দিয়ক ভাতটো তো গাছ ভাত চাত বঢ়িয়াকৈ খাই ল'লোঁ একদম ইচ্ছা নহয় গৈছে গাছ জাহা চাউলৰ ভাত না আৰু আজিৰ দিনটো কিবা ভাত তাত খাব নোৱাৰি একদম আমেই সেইকাৰণে বেছি ভাত খাব নোৱাৰিলোঁ পাঠা মাংসটো নালিলোৱে মই ইমান ভালো নাপাওঁ নাখালোঁ এতিয়া ব্ৰইলাৰে খালোঁ অলপ 5 পিচমান খাইছোঁ আৰু দিছিল 7-8 পিচমান খাব নোৱাৰিলোঁ কালিতো মঙলবাৰে কালিও খোৱা নহয় আৰু এইবাৰ আৰু উৰুকাটো এনেকৈ খেলি থাকোঁ এনে বাহিৰটো আৰু ভালকৈ খাব পাৰে আগে পিছে উৰুকাত এইবাৰ আৰু নোৱাৰিলোঁ সেইগিলা লাগি থাকছোঁ আৰু ভগৱানৰ নামত পালিছোঁ যেতিয়া ভালকৈ পালি যাম আৰু এতিয়া একদম ঘূৰিব লগ ভেলা ঘৰ দেখি দিওঁ আমাৰ থকা এতিয়া যাই থাকোঁ আৰু লগৰ চলি মানুহ গোটাই আহিব এটা ভেলা ঘৰত নাথোঁ আৰু 6-7 জহা এবাৰ সহায় যাই থাকিম আজি আৰু এতিয়া আৰু এটা চেটা বুলি নাথোঁ এতিয়া বঢ়িয়াকৈ যাই থাকোঁ আপোনালোকে বঢ়িয়াকৈ চাই থাকক ভিডিঅ'টো তো গাছ ভাত চাত খাই কিনে বঢ়িয়াকৈ আহি গ'লোঁ এতিয়া আমি গেংটোৰ লগত গেংটো চাব নেকি আগে যাই আছে এইটো গেং দেখছি মান চলি
আগে পুৰা যা আছে এতিয়া গোটা কেইটাই এতিয়া ক'ত ভেলা ঘৰ তাত যাওঁ যাই কিনে এতিয়া জুইত পুৰা বঢ়িয়াকৈ পুই লওঁ অলপমান হওঁ এতিয়া 12টামান বাজে আৰু 1:50 হ'ল এতিয়া জুইটো পুং ঠাণ্ডা লাগছে বহুত এতিয়া গেংটোৰ লগত আমি যাই থাকোঁ আজি আৰু ৰাতি কি কৰোঁ নাজানো আৰু তো গাইজ এতিয়া আমি ভেলাঘৰ আহি পালোঁ এইটোৱে ভেলাঘৰ আমাৰ এতিয়া অলপ সময় থাকোঁ আৰু এটা বেলেগ ভেলাঘৰত যাম এতিয়া অলপ জুই পুই লওঁ তাতে ঘৰত আমি কিমানমান চলি আছোঁ চাব নেকি ইমান ফূৰ্তি হৈছে এতিয়া চলি সত্যিও নাই দে মিছা কথা ইমান কি একদম মিছা কথা ক'ত কৈছে কি হৈছে একদম মিছা কথা কৈ আছে ই খাইছি কথা খাইছি গম নাই না ইমান চলি চব পৰি আছে এতিয়া ঘুমটি দিছে এন্দুৰ জুই পুই লওঁ এতিয়া মই অলপমান গাইছ ইয়াতে ঘুমাবাই আছে ভেলাঘৰত এতিয়া ভেলাঘৰত থাকিব নাই এই হাইবা ৰৈছে ঘুমে ঘুমে চলি ৰঞ্জনদা আছ নাই নেকি দা এই সেয়া তাই ঘুমাই আছে চব এইবিলাক আৰু গেমো তেন্তে ইমান গেম জুই পুৱতে বঢ়িয়াকে নাজনে তেন্তে আৰু এইটো একদম ঘুমি আছে কালি দোকান দিব নাই এই সেয়া এটা দোকানৰ মালিক এইটো হোটেলে দিব আপোনালোকক কৈছে দে এই কুঁৱলী তো গাইছ ইয়াৰ পৰাই ভেলাঘৰৰ পৰা ওলো এতিয়া আৰু ঘৰত দেখি যাই থাকোঁ মানে আমি পুৱা কালি দোকান দিম নে এগুণ্টাৰি এতিয়া আৰু ঘুমাও বেছি আৰু কষ্ট নকৰোঁ এতিয়া 2টামান বাজিল এতিয়া আৰু ঘৰত দেখি যাই থাকোঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'টো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই আৰু ভাল ভিডিঅ' আহিব কালি একদম ৰেলি চেলি গোটেইখিনি আহিব কালি মানে আৰু আৰম্ভ কৰিব হ'বই দিয়ক আৰু 5 ঘণ্টা বা 4 ঘণ্টামান পাছত এইটো আমাৰ পুঁজি এতিয়া বাই বাই দিয়ক গাইছ বাই বাই